কোনে মোক তুলি তালি কৰিলে ডাঙৰ, মৌ হনা মিঠা মাতে পাহৰি ভাগৰ। কৰিছিল স্নেহ মোক দুগালত চুমা খাই, তেৱে মোৰ পূজনীয়া মৰমৰ আই। আনন্দ চন্দ্ৰ আগৰৱালাদেৱৰ কাব্যিক ভাষা আছিল এয়া, মৰমৰ মাতৃক লৈ। আমি সকলোৱে সৰুতে এই কবিতাটি পঢ়িছিলোঁ আৰু বহুত ভাল লাগিছিল, নহয়নে? নমস্কাৰ, সকলোকে ভিডিঅ'টিলৈ স্বাগতম জনাইছোঁ। মাতৃ দিৱস উপলক্ষে আজি সকলোৱে নিজৰ নিজৰ মাক চাগে নিশ্চয় সন্মান প্ৰদৰ্শন কৰিছা, কোনোবাই মাৰ কামত সহায়ো কৰিছা। কিন্তু চিন্তা কৰিবলগীয়া যে আমি বছৰটোৰ আন দিনবোৰত পাহৰি থাকোঁ নেকি? নাই, নিজৰ মাকক কোনেও পাহৰি থাকিব নোৱাৰে। তথাপি কেতিয়াবা নহয় কেতিয়াবা ভুল বুজাবুজি মাৰ লগতো হয়। মাতৃয়ে সদায় সন্তানৰ ভালটোৱে বিচাৰে। হয়, কেতিয়াবা আমি চকুৰে বেয়া দেখিব পাৰোঁ, কিন্তু তাৰ মাজতো সন্তানৰ বাবে ভালটোহে লুকাই থাকে। চৰাইয়ে নিজৰ সৰু সৰু পোৱালীকেইটাক বাঁহৰ পৰা ভৰিৰে ঠেলি পেলাই দিয়ে, কিয়নো তেতিয়াহে পোৱালীকেইটাই উৰিব শিকিব। আৰু যিকেইটা পোৱালি উৰিব নোৱাৰি মাটিত পৰি যায়, সিহঁতৰ মৃত্যুও হয়। তথাপি মাকে ভৰিৰে ঠেলা মাৰিবই লাগিব, নহ'লে পোৱালীকেইটাই উৰিবই নিশিকিব আৰু আন শত্ৰুৰ হাতত পৰিব। ঠিক একেদৰেই গড়েও নিজৰ পোৱালীক জন্ম দিয়েই আঁতৰি যায় পোৱালিটোৰ কাষৰ পৰা। পোৱালিটোৱে থিয় হৈ খোজ কাঢ়ি নিজে খাদ্য খাব জনা হোৱালৈকে অকলেই শিকি যায় প্ৰকৃতি আইৰ কোলাত। কেতিয়াবা কেতিয়াবা শত্ৰুৰ আগত পৰি মৃত্যুমুখতো পৰে। এনেকৈ আঁতৰি যোৱাৰ পিছতো থাকিব পাৰে বিভিন্ন কাৰণ, আৰু তাৰ ভিতৰত এটি হ'ল গড়ৰ জিভা দাঁত, আৰু কোমল কেঁচুৱা পোৱালিটোক চেলেকি দিলে মৃত্যুও হৈ যায়। আৰু সেয়েহে জন্ম দিয়ে মাকে সন্তানক নোচোৱাকৈয়ে আঁতৰি যাব লগা হয়। কেনে হৃদয় বিদাৰক কঠিন এই প্ৰকৃতিৰ নিয়ম, এনেকুৱা লগা নাইনে? জন্মৰ পৰাই যেন সিহঁতৰ জীৱনৰ পৰীক্ষা আৰম্ভ হৈ যায়। যোনে উত্তীৰ্ণ হ'ব সি আমাৰ দৰে লাখ বিলাসো নাপায়, মাথো জীয়াই থাকিবলৈহে পাব। আৰু সেইখিনিৰেই সকলো জীৱ যেন সদায় সুখী। ৰ'বা, চাৰ্কাছত ব্যৱহাৰ কৰা, চিৰিয়াখানাত ৰখা, ঘৰৰ পঁজাত বন্দী কৰি ৰখা চৰাইকেইটা আৰু জীৱ জন্তুকেইটাক বাদ দি বাকী জীৱহে সুখী। আৰু এটি জীৱ জিৰাফ, এই যে গলটো বহুত দীঘল দীঘল, জিৰাফেও নিজৰ পোৱালিটোক ভৰিৰে আঘাত কৰে। প্ৰথমে গোৰ মাৰিব, পোৱালিটোৱে একো নকৰে। দ্বিতীয় আৰু তৃতীয় গোৰ মাৰিয়েই থাকিব, যেতিয়ালৈকে পোৱালিটোৱে নিজৰ ভৰিৰ ওপৰত থিয় হ'বলৈ চেষ্টা নকৰিব। থিয় হ'ব পৰা হ'লে এইবাৰ আকৌ গোৰ মাৰিব, যাতে পোৱালিটোৱে দৌৰিব চেষ্টা কৰে। আৰু গোৰ মাৰিয়েই থাকিব যেতিয়ালৈকে সম্পূৰ্ণকৈ দৌৰিব পৰা হৈ নাযায়। আৰু যদিহে দৌৰিব নিশিকে, তেন্তে দীঘল দীঘল জিৰাফ শত্ৰুৰ চকুত সহজে পৰে আৰু ভোজৰ আহাৰ হ'ব লগা হয়। বনৰীয়া জীৱৰ এই কঠোৰ বাস্তৱ আমাৰ পূৰ্বজয়েও চাগে আমাক এনেকৈয়ে জীৱনত আগবাঢ়িবলৈ শিকাই আজি আমি এই স্তৰত অহাত সহায় কৰিছে। সেয়েহে চাগে মায়ে মাৰি হ'লেও আমাক পঢ়িব শিকায়, ধমকি দি হ'লেও কাম কৰিবলৈ শিকাব বিচাৰে, আৰু কি যে নকৰে। কিন্তু এতিয়া আমিবোৰে চাগে দুৰ্বল হৈ পৰিছোঁ মানসিকভাৱে। অকণমান কষ্ট পালেই জীৱনটোক দোষ দিবলৈ ধৰোঁ, ঘৰৰ লগত কাজিয়া কৰোঁ, নহয় জানো? কিন্তু আমাক কষ্ট দি জানো মায়ে সুখ পায়? জীৱনত যাতে আগবাঢ়িব পাৰোঁ তাৰ বাবেহে আগবঢ়াই দিয়ে। সেয়েহে জীৱনত কেতিয়াবা মা দেউতাই দেখুৱাই দিয়া পথত আগবাঢ়িব নোৱাৰিলে খুলি ক'বা, মই নোৱাৰা হৈছোঁ আৰু। নিশ্চয় বুজিব তোমাক মোক। চৰাইৰ বাবে উৰাটোৱেই একমাত্ৰ উপায়, কিন্তু আমাৰ বাবে বহুতো দিশ আছে। সেয়া বুজাবা মা দেউতাক, আৰু নিজেও বুজিব লাগে। শেষত আজি মোৰ ফালৰ পৰা মাতৃ দিৱসৰ শুভেচ্ছা মোৰ নিচিনা সকলো সন্তানক দিছোঁ। আহা আমি ডাঙৰ হৈ মা দেউতাক তেওঁলোকৰ মনৰ আশা পূৰণ কৰিব পৰা হওঁ, নহ'লে মাতৃ দিৱস অথলে যাব আৰু মায়ে বৃদ্ধকালতো চকু পানী টুকি শুব লাগিব। ধন্যবাদ।